গাইজ ঘৰত মানে ভিডিঅ' কৰা নহ'ল আমাৰ এইবোৰ বেলেগ জেমলা এই ল'ৰাকেইটা মানে একদম শান্তি নহয় এহেঁতি আহিব দেৰিকৈ তো আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ মানে এতিয়া ক'ত ক'ত চব লওঁ আপোনালোকক চবকে দেখাই গৈ থাকিম আপোনালোকে চাই মানে আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ ক'ত এই ৰাইজ কিবা কোৱা আকৌ শ্বৰ্ট ফিল্ম কৰিবলৈ গাইজ মানে সিহঁতৰ মুখতি কথাই নোলোৱা হৈছে আমি এতিয়া গৈ আছোঁ মানে ভিডিঅ' বনাবলৈ আমি কিন্তু হেৰি বেছি ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী নহয় আমি মিডল ক্লাছৰ হয় আমি হেৰি টমটমত গৈছোঁ জুনৰ BMW খন তো গাইজ চাই থাকক ভিডিঅ'টোৰ মাজত কি হয় আপোনালোকক দেখাই যাম চব দেখাই যাম দেই গাইজ এতিয়া ফাৰ্ষ্ট লোকেশ্যন এইটো আমাৰ ইয়াত শ্বট লোৱা হ'ব আপোনালোকক লাহে লাহেকৈ দেখাই থাকিম মই তলত নামি লৈছোঁ আমাৰ এইটো ডাইৰেক্টৰ ৰক্তিম এইটো আমাৰ সৌ পিচটো আমাৰ মেইন হিৰোটো হিৰো এইটো দেখিছে ই গুটকা খাই খাই পিকাই আছে আৰু গোবৰত পেলোৱা দেখি কৃষ্ণ কৰিছে মানে আমি এতিয়া লোকেশ্যন চেঞ্জ কৰি দিলোঁ কাৰণটো হ'ল ইয়াত নদী নাই আগলৈ যাওঁ আগত নদী আছে তাত ভিউ পইণ্টটো ধুনীয়া আছে মোক এইঠান যাবি ন গাইছ আমি মেইন লোকেশ্যন পাই গ'লোঁ চাওক ভিউ পইণ্ট চেক কৰক মজা লাগিছে নে আনিছোঁ কোনে মই যোনে চলালে নহ'ব ন আনিছোঁ কোনে তই কথা নকবি তই কথা ক'লে কপিৰাইট লাগে চাওক গাইছ ভিউ চাওক তই কথাই নকবি তই কপিৰাইট লাগে তোৰ কথা ক'লে গাইছ আমি মেইন জেগা পাই গ'লোহি এই ধৰক বজাৰত কিবা শ্বট আছে ইয়াত গম নাপাওঁ আহিছোঁ জাষ্ট কি কৰে চাই লওঁ ইয়াত কি ভিডিঅ' বনাব পাৰোঁ আৰু ফালে নদীখন চাই যাওক এতিয়া কি কৰোঁ কি নকৰোঁ এয়া চব পজিশ্যন লৈ লৈছে আৰু চবেই ঠিক কৰি আছে কেমেৰা চেমেৰা আৰু বাকীগাল এগাল চবেই আড্ডা মাৰি আছে তই কথা নকবি তই কথা ক'লে কপিৰাইট লাগে বুলি এশবা কম নেকি মই ইয়াত আছোঁ তাৰপৰা আহি একো কেমেৰা কৰি থৈছোঁ তই আহি মোৰ বয়ফ্ৰেণ্ডক লগ কৰিবলৈ যোৱা লগৰীকেইজনী এইটো নকওঁ এইটো কপিৰাইট লাগে পানী খাইছে পানী তই গিল নে কি পানী চুবা আৰু 2 নম্বৰ এজনী একো ভাল লগা নাই পৰিচয়টো দিয়া তোমাৰ এই মই বনালোৱে এইটো ক্লিপ দিমেই মই মানে বহুত দিন হ'ল ব্লগ ভিডিঅ' দিব পৰা নাই কাৰণটো হ'ল মোৰ ভিডিঅ' চিডিঅ' বনোৱাত মানে বৰ এলাহ কণ্টেণ্টে বিচাৰি নাপাওঁ তো সেনেকৈ ইউটিউব চেনেলটো কৰি আছে এতিয়া ভাবিছোঁ কি এটা আজি আমি মানে শ্বৰ্ট ফিল্মৰ কাৰণে ওলাই আহিছোঁ ন তো ভাবিলোঁ অলপ আপোনালোকক দেখাওঁ আৰু বিহাইণ্ড দ্য চিনবোৰ কি কৰোঁ কি নকৰোঁ আমাৰ শ্বৰ্ট ফিল্মখনৰ নাম হৈছে নিকু নিকিতা এই ৰ গৈছোঁ তই কথা নকবি তই কথা ক'লে কপিৰাইট লাগে তো ভাবিলোঁ আজি ব্লগ ভিডিঅ' এটাকে বনাওঁ যদি ভাল পায় চবে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগতে চবে মৰম দিব এতিয়াৰ পৰা মই ৰেগুলাৰ ব্লগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজি আমি শ্বৰ্ট ফিল্ম কৰিবলৈ ক'ত আহিছোঁ আমি মাজগাঁও আহিছোঁ এইটো কপিৰাইট লগা ল'ৰাটো এনেই কৈছে গাইছ মই তাৰ পইচা 50 টকা লোৱা কথা ক'লে কপিৰাইট লাগে ই গুণ্ডা নহয় মোৰ প্ৰেমিকাৰ লগৰটো শ্বৰ্ট ফিল্মৰ মোৰ নিকু নিকিতা মানে নিকুৰ লগৰটো তাৰপৰা মোৰ লগৰকেইজনীকতো দেখালৈ এতিয়া আমি শ্বট ল'বলৈ আহিছোঁ মাজগাঁও ইয়াৰ ভিউটো চাওক কি আল্টিমেট বহুত ৰ'দ দি আছে বাৰু এতিয়া আমি যাওঁ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম ই 1 নম্বৰ চুতীয়া হয় চাওক না ইয়াৰ লোকেশ্যন কি আল্টিমেট মানে পূৰা গাঁৱৰ পৰিৱেশ আমি ধনী মানুহ যে সেইকাৰণে টমটম লৈ আহিছোঁ ভাদ মাহ কুকুৰ জানো কিন্তু ভাদৰ মাহত আমাৰ জুনৰ জানো তো চাই যাওক আৰু কি কৰোঁ কি নকৰোঁ গাইছ কি পঢ়া স্কিপ পঢ়ে আমাৰ ডাইৰেক্টৰ এলাহ এদিনৰ কাম এসপ্তাহমান কৰাই এদিনৰ কামটো সি একদম মানে 2-3 দিন লগাই দিয়ে কি কৰিছা
কি প্ৰপ'জ মাৰিবা নেকি বা ডাইৰেক্টৰ বহি আছে টেবুল দেখিছে টেবুল দেখিছে মই এডিট কৰিম তুমি নকৰা নহয় টেবুল মাছ নে মাংস কাটে জানো ইয়াত বহ দে তই কি লনি আৰু কি লাগিব মাছ লাগিব না মাংস একোৱে নাছিল তোমাৰ পতাখনত খোৱাগিটা বাহিৰে জোকাই থাকিব বস্তু এনেকে কি ছোৱালী দেখিলা তই বুজাই আছে আমাক ডাইৰেক্টৰ দাৰে ছাগলীজনী মোচন দেখো গাইছ তো দেখাই আছো চাই যাওক আৰু কি কি হয় হে নিকু লগৰ কিবা এটা কৈ দিয়া কেমেৰামেন আছে ছোৱালী কেইজনী মেইন এজনী নিকিতা আমাৰ নিকিতা লগৰ ফেডেলি তো গাইছ চাওক সিহঁতৰকেইটা এতিয়া সিহঁতৰকেইটা চিন আমাৰ দুটা ক্লিপ লোৱা হৈ গ'ল এতিয়া নেক্সট লওঁ ক'ত লৈ আমাৰ 50 টকা কেতিয়া দিবি তই যাব ফটোৱা তই কথা নকবি তই কথা ক'লে কপিৰাইট লাগে চাব কপিৰাইট লাগিব মোৰ ইয়াতে আছে আৰু আমি এবাৰ খোজকাঢ়ি আহিম মধুৰিয়া খাই খাই আমি এতিয়া বেলেগ এটা লোকেশ্যনলৈ গৈ আছোঁ তাত হৈ গ'ল এতিয়া বেলেগ এটা লোকেশ্যন গৈ আছোঁ কপিৰাইট লাগে শ্ৰী শ্ৰী শংকৰদেৱে স্থাপিত কৰা এখন গাংগু থান আমি ইয়াতে আহি পালোহি এখন আমাৰ গাংগু থানখন শংকৰদেৱ শংকৰদেৱ আৰু ইয়াত ফটোশ্বুট চলি আছে শ্ৰী শ্ৰী শংকৰদেৱে স্থাপিত কৰা গাংগু থানখন মই ব্ৰেক কেমেৰাত আপোনালোকক ভালকৈ দেখাই আছোঁ ৰখিব এইফালে গোটেই আন্ধাৰ আন্ধাৰ আহিছে ইয়াত এটা শ্বট ল'ব আমাৰ সৰুকণটো আমাৰ এইটো মোৰ জীৱন শেষ কোনটো লোৱা ভাল আছে কৈ দিয়া আকৌ তো ভিডিঅ'টো ইমানতে সমাপ্ত যদি ভিডিঅ'টো চাই ভাল পাইছে তেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মই ভিডিঅ'টো মানে ইণ্ট্ৰ'ই নিদিলোঁ চ' এবাৰ এনেকৈ যাওক আৰু নেক্সট বাৰ মই ইণ্ট্ৰ' দি বনাম তেন আজিলৈ বাই বাই টাটা নেক্সট ব্লগত লগ পাই আছোঁ